যিহেতু তাৰিখৰ পিছত তাৰিখ দি আছে বিনা কাৰণত জেলৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে কোনো বিনা দুখ এনেই জাপি দি সেইকাৰণে আমি আশা কৰিছোঁ তেখেতে আৰু যিহেতু ইতিমধ্যে এতিয়া আমাৰ কমিটি গঠন হৈ আছে গতিকে আপোনালোক কোনো নাযাব নিজৰ নিজৰ আসনত বহিবৰ কাৰণে অনুৰোধ জনাই আছোঁ এইখন চৰকাৰৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব পাৰে কি দিছে অসমৰ ৰাইজক তেওঁলোকে 2 কোটি চাকৰি দি বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি এতিয়া চাওক গেছ মহিলাসকলক অলপ পইচা এইটোৰে কোনোবা ল'ৰা ছোৱালী আজি চাওক লাখ লাখ যুৱক কৰ্মহীন হৈ পৰিছে এই লকডাউনৰ সময়ত যিবিলাক বহিৰাজ্যত আছিলে যুৱক সেইবিলাক যুৱকে দাপুলি মেলি নিজৰ ৰাজ্যলৈ আহিছে যুৱকবিলাক বেকাৰ হৈ অনাই ভনাই ঘূৰি ফুৰিছে এইসকল যুৱকে কি কৰিব চৰকাৰৰ কোনো আঁচনি নাই উন্নয়নৰ কোনো উদ্দেশ্য নাই এটাই মানে তেওঁলোকে সাম্প্ৰদায়িক আৰু এটাই মানে তেওঁলোকে কেনেকৈ তেওঁলোকৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত আউল লগাই কেনেকৈ তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে তেওঁলোকে সেইটো সেইকাৰণে আপোনাৰ ৰাইজৰ দল এটা ৰাজনৈতিক দল হিচাপে পৰিচিত হৈছে কেজৰিৱাল চৰকাৰৰ যিটো আপোনাৰ পৰিৱৰ্তন সেইটো অসমত আপুনি নিশ্চয় জানে কেজৰিৱাল ডাঙৰীয়াৰ লগত অখিল গগৈ ডাঙৰীয়াও একেলগে সংগ্ৰাম কৰা মানুহ একে মিলিলেহে আপোনাৰ লগত অন্তৰংগ বন্ধু হ'ব পাৰে কেজৰিৱাল ডাঙৰীয়াৰ লগত অখিল গগৈৰ বন্ধুত্ব আছে তেনেকৈ অখিল গগৈকো কেজৰিৱাল ডাঙৰীয়াই কৈছিলে যে অখিল গগৈ ডাঙৰীয়া আপুনি দল গঠন কৰক যোৱা নিৰ্বাচনতে কৈছিল অখিল গগৈ ডাঙৰীয়াই কৈছিলে দেৰি হ'ব অসমৰ ৰাইজৰ লগত আলাপ আলোচনা কৰি মই দল গঠন কৰিম যিহেতু যি সময়ত অখিল গগৈ আলাপ আলোচনা কৰাৰ কাৰণে তেওঁ প্ৰস্তুত হৈছে সেই সময়তে এই চৰকাৰখনে 1 বছৰ 2 দিন ধৰি আজি তেওঁলোকে জেলত যিহেতু দেখা গৈছে ডিং সমষ্টিত AIUDFৰ হাতত আছে যোৱা 15 বছৰ ধৰি আৰু আপুনি যিহেতু কৈছে ৰাজ্যৰ দলৰ প্ৰচাৰ চলাই আছে আপোনালোকৰ ডিং সমষ্টিৰ কমিটি বনাই আছে এই সম্পৰ্কত আপোনালোকে কি বুলি ভাবে প্ৰত্যাহ্বান সন্মুখীন কৰিব পাৰিব নেকি আপোনালোকে এটা কথা জানে ডিং সমষ্টিখন AIUDFৰ সমষ্টি নহয় 2005 চনত পাঠান চাহাবে এটা ৱাইবত MLA হৈ গৈছিলে তাৰপিছত আমিনুল ইছলাম কেনেকৈ MLA হৈছে ফাৰ্ষ্ট টাইম শুনক প্ৰথম মানুহে চাই টেঙা এবাৰহে বিকিব পাৰি এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে দুবাৰ কেনেকৈ আমিনুল চাহাবে দ্বিতীয়বাৰ MLA হৈছে আমাৰ ইয়াত যিজন ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যিজন প্ৰাৰ্থিত্ব ইয়াত আগবঢ়াইছিলে সেইটো ৰাইজৰ গ্ৰহণযোগ্যতা নাছিল যদি গ্ৰহণযোগ্যতা প্ৰাৰ্থী কোনোবা ইয়াত আগবঢ়ালেহেঁতেন তেন্তে আমিনুল ডাঙৰীয়া দ্বিতীয়বাৰ বিধায়ক হ'ব নোৱাৰিলে মই জনাত মই যিখিনি ঘূৰিছোঁ আমিনুল ডাঙৰীয়াৰ কোনো ডিং সমষ্টিৰ কোনো গ্ৰহণযোগ্যতা নাই তাৰ নিজৰ ঘৰ যিটো দগাঁও ডিংগাঁও যিটো মৌজাত তাৰ বেটি ইতিমধ্যে তছ নছ হৈ গৈছে আমিনুল হাজী এবাৰ ফেক্টৰ নহয় নেকি আপোনাৰ আমিনুল ডিং সমষ্টিৰ কোনো ফেক্টৰ নহয় বৰ্তমান আজিৰ তাৰিখত ফেক্টৰ নহয় AIUDFৰ কৰ্মীসকলে কৈছে এবাৰ হেট্ৰিক মাৰিব মই ইতিমধ্যে ক'লোঁ যোৱাবাৰৰ যিজন কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীটোৰ ৰাইজৰ গ্ৰহণযোগ্যতা নাছিল এইবাৰ যিহেতু কংগ্ৰেছ আৰু AIUDF এলায়েন্স হৈছে এইবাৰতো আৰু সুবিধা পায় শুনক মই এটা কথা আপোনালোকক কৈছোঁ এলায়েন্স হৈছে BTDত আপোনালোকে দেখা নাই BTDত আপোনালোকে আজিকালি ৰিজাল্টটো ৰাতি দেখা নাই BTDত কি হৈছে শুনক অন্তৰৰ বন্ধু হ'ব লাগিব মুখৰ বন্ধু হ'লে নহ'ব এইটো মুখৰ বন্ধু অন্তৰৰ বন্ধু নহয় সেইকাৰণে ইয়াত